নমস্কাৰ ৰাইজ, আজি বজাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা শুই উঠা বহুত দেৰি আৰু মোৰ ব্ৰেকফাষ্ট কৰাৰ পিছতে এটা টেবলেট থাকে, ডক্টৰে মোক খাব দিছে। কিন্তু শুই উঠা ইমানেই দেৰি হ'ল যে মই এতিয়া ভাত পানী বনাই টেবলেটটো খোৱালে মানে মোৰ সময় নহ'ব। সেইকাৰণে ভাবিলোঁ চাহৰ লগতে কিবা এটা খাই দিওঁ, তাৰপিছত টেবলেটটো খাম। সেইমতে চাহ খালোঁ, চাহ খাই পেলাই এতিয়া টেবলেটটো খাবলৈ লৈছোঁ। তেনেতে মোক নবৌৱে ফোন কৰিলে আৰু নবৌৰ লগত জানো ইমান কথা আমাৰ ওলাই নহয়। কিনো কথা পাতি আছিলোঁ, দাদাৰ কথাই কিবা এটা কৈ আছিলে, তাকে শুনি আছিলোঁ। এতিয়া মই গা পা ধুই আজৰি হ'লোঁ। বৰ্তমান ডক্টৰে দিয়া ক্ৰীম মই সানি আছোঁ। সঁচাকৈ দেই, স্কিনৰ দৰৱবোৰৰ দাম যে ইমান বেছি, সেইকাৰণে অলপ লগাই আছোঁ যাতে সোনকালে শেষ নহয়। চুলিখিনি ফণিয়াই এতিয়া নিজকে অকণমান সজাই লওঁ, মানে কি আৰু লিপষ্টিক অকণমান সানিম আৰু লিপষ্টিকটো খোলোতে লিপষ্টিক খতমেই হৈছে। ছোৱালীৰ যে সঁচাকৈ ঢেৰ জামালা দেই, ইটো সিটো বস্তু মানে ঢেৰ ৰাইজে আমাৰ চুলিখিনি দেখাই আছোঁ। মোৰ চুলিখিনি দীঘল হৈছেনে নাই বাৰু ক'বচোন দেই। এতিয়া মই মাষ্টাৰ চেফ বাইদেউ আহি গ'লোঁ কিটচেনত ভাত বনাবলৈ বুলি, আৰু আজি বনাম মই ডিমৰ দম। এতিয়া পিঁয়াজ কাটি আছোঁ। এই পিঁয়াজ কাটোতে চকু পানীটো অকণমান হ'লেও ওলাবই। আৰু মোৰ চবতছে বেয়া পোৱা কাম হৈছে এই নহৰু গুচোৱা কামটো। আপোনালোকে বাৰু এই নহৰু গুচোৱা কামটো ভাল পায়নে? মই যে ইমানেই বেয়া পাওঁ, কিন্তু উপায় নাই, কোনে কৰি দিব, অকলে থাকোঁ যেতিয়া ময়ে কৰিব লাগিব। আৰু এনেকৈ মোৰ কথা পাতি মোৰ চব্জিও হৈ গ'ল, মোৰ ভাতো ৰেডি হৈ গ'ল, আৰু এতিয়া মই ভাত খাবলৈ লৈছোঁ। ইমানেই টেষ্টি বনিছে, আপোনালোকক কি ক'ম, খাবহি এদিন মোৰ হাতেৰে। হ'ব, আজিলৈ ইমানেই, আৰু বেছি কথা নকওঁ। মোৰ বহুত কাম আছে, মোৰ এক্সাম আহি আছে। সেইকাৰণে পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।